ঐ দোকানী আছ নাই বে ক'ত মৰিবলৈ গলি তই? গৈছো ৰ'ব বাথৰুমত আছো হাগিবলৈ মানে ঠেহনি নাই। ককা নমস্কাৰ, মোবাইল ল'বলৈ আহিছে নেকি? মোবাইল ল'বলৈ আহিছো। আয়ক ঘটিৰাম বাতিৰাম কৃষ্ণৰাম, আপোনালোকে ৰাইফল আৰু লাঠি লৈ আহিছে যে ককা, আপোনালোক আলফা নে চালফা? মোৰ দোকানত পইচা নাই দেই, মোক কিডনেপ নকৰিব। ঐ কি কলি বে, আমাক আলফা চালফা বনাই দিলি তই? আপোনালোক আলফা চালফা নহয় যদি হাতত লাঠি আৰু বন্ধুক কেলে লৈ আহিছে? আমি আলফা নহয় চালফা নহয়, এডাল মোৰ লাঠি আৰু এইটো পূজাৰ AK-47। পূজাৰ বন্ধুকহে, মই এনেই ভয় খালো। আপোনালোকক মোবাইল লাগে নে কি ককা? মোক মোবাইল এটা লাগে। ৱেইট কৰক ককা, মই চুচু কৰি আহি আছো। চাল্লা এইডালে হাগি গৈ আহিছিলে আকৌ মুতিবলৈ গ'লে। এইডাল কি দোকানী অ? এইডাল বেমাৰীয়ে নে কি দোকানী? মেছেজৰ ৰিপ্লাই আহিবনে ঘৰলৈ যামগে অ। আৰু অকণমান সময় চাই লওঁ, মেছেজ ৰিপ্লাই নাহিলে মানে ঘৰলৈ যামগেহে আৰু, মেছেজ কৰিবলৈ নাই। মেছেজ এটা আহি গ'ল। কি বুলি দিছে? হেল্ল' দাদা, মোৰ ভালেই, আপোনাৰ ভালনে? মোৰো ভাল। কি কৰি আছা? এনে আছো, আপুনি? মই ঘৰৰ ওচৰৰ বননি এটাত বহি তোমাৰ লগত মেছেজ কৰি আছো। মোৰ নম্বৰটো লাগেনে? দিয়া আকৌ লাগেনে বুলি সুধিছা যে। দিছো লওক, 60013। 60013 আৰু কোৱা। 342 কিনো ডখৰকে দি আছা নাম্বাৰবিলাক? এইটোকে ছেভ কৰি থওঁ, বাকীটো পিছত দিম। ককা মোবাইল এতিয়া কোনজনলৈ লাগে? মোক লাগে, মোলে লাগে। আপোনাক লাগে ন? ৰ'ব দি আছো। কি মোবাইল দিম? প্ৰথমতে নকিয়া মোবাইলকে দি দিওঁ। নকিয়া মোবাইল চলাহে ভাল পাব। এই দুটা চাওক ককা, নকিয়া মোবাইল, দুইটা বেলেগ বেলেগ মডেল, কোনটো ল'ব? এইটো কাৰ দখৰাত উলিয়াইছো? আৰু বেলেগ মোবাইল নাই নি তোৰ দোকানত? আছে ককা, বহুত জাতি জনজাতি মোবাইল আছে, আপুনি এইটো চলাই ভাল পাব দেখি আপোনাক দিছিলো। আছে যদি ফলাকৈ নিচিনা ডাঙৰ ডাঙৰ মোবাইল দেখুৱা, এডাল ভৰাই থ। ককা দিম ৰ'ব। কি মোবাইল দিম? মানে মোৰ দোকানত ঢেৰ জাতি জনজাতি মোবাইল আছে, যেনে ভিভ', অপ', ফক্স, বক্স, ছনী, চামচুং, লাভা, লভাৰ, ইনটেক্স, টেকন', আইবল, বিবল, মটৰ, পক', হাতী দৈ, ঘোঁৰা দৈ ইত্যাদি ইত্যাদি। কেনেকুৱা মোবাইল এইবিলাক? বক্স মানে বাকচ মোবাইলো আছে নেকি ইয়াত? ককা বাকচটোৰ নিচিনা মস্ত ডাঙৰ মোবাইলো আছে, লাগিব নেকি? নালাগে মোৰ মোবাইল আছে, ককাকে দিয়া। ককা বক্স মোবাইল লাগিবনে? মোক বক্স ফক্স নালাগে, মোক ধুনীয়া মোবাইল এটা দেখুৱা, স্মাৰ্টফোন। ৰ'ব ককা দি আছো। এইটো লওক ককা, চামচুং নিউ মডেল, বেছি দিন হোৱা নাই অহা। এডাল কি ঘটি মোবাইল দিছ? কঁকাল ভঙা, মোৰে কঁকাল ভগা নাই আজিলৈকে। কঁকাল ভগা মোবাইল নহয় ককা, এইটো চাওক এনেকে ফিট কৰি দিব পাৰি। এইটো কাপোৰ জপা নিচিনাকে জাপি পেলাব পাৰিব ককা, লেপটপ, মিনি লেপটপ। মোবাইলটো ভালে লাগিছে বাৰু, কেইটকা এইটোত? কেইটকা মানে এইটোত 80,000 মান পৰিব। আপোনাক মই অফাৰত দি দিছো 70,000 দিব ককা, লৈ যাওক। আৰে বাপৰে, ইমান দাম নে মোবাইলটো? 70,000 ইমান দামী মোবাইল ল'ব জানো বিঐ? নাই বিঅ', এইটো মই ল'ব নোৱাৰো, ইমান পইচা নাই মোৰ হাতত। ইয়াতকে কম দামী এটা দে। ৰ'ব ককা দি আছো আপোনাক মোবাইল এটা। হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছো। ককাই ধুনীয়া মোবাইল এটা ল'লে চামচুঙৰ। মোৰ গাটো বৰ ভাল নহয় কাৰণে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছো।